নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনালিছে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 1 আগষ্ট মঙলবাৰ। বেটা স্কুললৈ গৈছে। স্কুল যাবলৈ মনেই নাছিল, কাৰণ 1 মাহ বন্ধ পালে। তথাপিও গৈছে আমনি কৰি কৰি। এতিয়া 12টা বজাত আনিবগৈ লাগিব। আজিৰ দিনটো কিনো কৰোঁ তাৰে এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, চাবচোন সকলোৱে। এতিয়া মই ঘৰটো ঝাৰু মাৰি লৈছোঁ। ঝাৰু মৰাৰ পাছত আৰু বেলেগ কাম আছে, আৰু কামখিনি কৰি ল'ম। ফাইনেলি মোৰ কাম হৈ গ'ল। এতিয়া গা চা ধুই আহিলোঁ। এতিয়া ভাত বনাবলৈ যাম। এটা স্কুললৈ ভাত খাই যোৱা নাই, আৰু ময়ো খোৱা নাই, চাহ খাই আছোঁ। আজি বনাম ডিম তৰকাৰী আৰু কোমোৰা ভাজি। দেখাব নোৱাৰিম, কাৰণ দেৰি হৈ গৈছে। এতিয়া 11টা বাজেই। 12টা বজাত স্কুলৰ পৰা আনিবগৈ লাগিব। এতিয়া মোৰ বনোৱা হৈ গ'ল। এইটো ডিম তৰকাৰী, নিৰামিষ তৰকাৰী, আৰু এটা কোমোৰা ভাজি। কাৰণ অলপ বনাইছোঁ, মালিক নাই ঘৰত। মালিক ডিউটিত গৈছে। এতিয়া আমি অকল দুটাই খাম, সেইকাৰণে অলপ বনাইছোঁ। এতিয়া আহি খাম আৰু স্কুলৰ পৰা আনি লৈ। এতিয়া মই স্কুলৰ পৰা আনিবলৈ যাম। মই ৰেডি হৈ লৈছোঁ। অকণমান হালকাকৈ লিপষ্টিক লগাই লৈছোঁ। লিপষ্টিক নলগালে ভাল নালাগে নহয় জানো, সেইকাৰণে অকণমান লগাই লৈছোঁ। এতিয়া আনিবলৈ যাম। বাহিৰত বহুত গৰম দিছে, সেইকাৰণে এখন শাৰীকে পিন্ধি লৈছোঁ। এতিয়া গৈ থাকিম। এতিয়া মই দৰ্জাখনত তলা লগাই ল'ম। তলা মাৰি এতিয়া মই স্কুললৈ যাম। আহি আছোঁ। বহুত গৰম দিছে, ছাতিটো লৈ লৈছোঁ সেইকাৰণে। গৰম লাগিব। মই স্কুল আহি আছোঁ। স্কুল বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি আহি আছোঁ। বেছি দূৰ নহয়, স্কুল ওচৰতে আছে, অলপ গ'লে পায়। আহি আছোঁ এনেকৈ খোজকাঢ়ি আহোঁ। এইফালে আমাৰ পথাৰখন চাওকচোন, পথাৰৰ মাজতে ঘৰ। ৰাস্তাটো এনেকুৱা। গৰমে দি আছে 3 দিন 4 দিন, বহুত গৰম। এনেদৰে সদায় খোজকাঢ়ি আনিব লাগে। গৰম দিছে। এইকেইদিন আমাৰ ইফালে বহুত গৰম দিছে, আপোনালোকৰ সেইফালে দিছে। দোকানত পাইছোঁ, দোকানত সোমাব বোলে। কি ল'বা? আইচক্ৰীম আছে? কি ল'লা? কি খালা? এইটো কি কয়? জেলি। কি জেলি? মেংগো।
হয় নেকি স্কুলত আৰু আৰু তেনেকুৱা কিনিলোঁ তাৰপিছত আইচক্ৰীম চকোবাৰ আইচক্ৰীম এটা কিনিলোঁ তাৰপিছত আৰু ঘৰত গৈ মানে এতিয়া খাম মই এতিয়া পাই গ'লোহি এতিয়া মই হাত ভৰি ধুই গাইছ এতিয়া মই তলা খুলি আছোঁ বিয়াত ৰ'দ হৈছিলে যে কিন্তু ডাইৰেক্ট জ্বলি আহিলোঁ এতিয়া খুলি নিদিলে এটা আমি ঘৰত গৈ গৈছোঁ ইমান ৰ'দ দিছে এতিয়া আমি দৰ্জা খুলিছোঁ দেই এতিয়া কাপোৰ খুলি ল'লে ভৰি হাত ধোৱাকৈ যোৱা যোৱা ভৰি হাত ধুব আইচক্ৰীমৰ অৱস্থা কি হ'ল কৈ দিয়াচোন আইচক্ৰীমৰ অৱস্থা পুৰা চুকি চুকি হৈ গ'লগৈ চুকি চুকি কেলে ৰ'দত খাবলৈ নিদিলোঁ কাৰণে চুকি পৰি গ'ল এতিয়া কেনে খাবা এইটো এতিয়া চামুচ দি খাবানে এই যে আইচক্ৰীমৰ অৱস্থা আইচক্ৰীম খাই ভাল লাগে ইমান ভাল লাগে গৰম দিনত আইচক্ৰীম খাব লাগে নহ'লে ঘামি যাওঁ নহয় স্কুলত আজি গৰমত কেনেকুৱা লাগিলে আজি কি পঢ়ালে দেখাবা নাই এতিয়া কি পঢ়ালে আজি আমি এতিয়া কি খাব লৈছোঁ পনীৰৰ দাইল পনীৰ এতিয়া আমাক খোৱা বোৱা হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ কেনেকুৱা লাগিছে আপোনালোকে জনাব বাই বাই কৈ দিয়া বাই